এজাক প্ৰচণ্ড শিলাবৃষ্টি ধেমাজিত তচনচ হৈ পৰিল বহু পৰিয়ালৰ সপোন। শিল বৰষুণৰ ফলত কেইবাটাও পৰিয়ালৰ বাসগৃহৰ টিন পাতত ডাঙৰ ডাঙৰ ফুটা হৈ পৰে। টিন পাত ফুটি বৰষুণ পৰাৰ বাবে গোটেই নিশা উজাগৰে কটাবলগীয়া হয় বহুকেইটা পৰিয়াল। ধেমাজিৰ নীলক অঞ্চলত প্ৰবল শিলাবৃষ্টিৰ ফলত বিস্তাৰ ক্ষতিসাধন। শিলাবৃষ্টিৰ ফলত ঘৰ দুৱাৰৰ লগতে খেতি পথাৰৰো বিস্তাৰ ক্ষতিসাধন হয়। নীলক অঞ্চলত প্ৰায় 50 বিঘা ভোট জলকীয়া, আলু, তিয়হ, জিকা, বিলাহী আদি খেতিৰ বিস্তাৰ ক্ষতিসাধন হয় শিলাবৃষ্টিৰ ফলত। শিল বৰষুণৰ ফলত কেইবাটাও পৰিয়ালৰ বাসগৃহৰ টিন পাতত ডাঙৰ ডাঙৰ ফুটা হৈ পৰে। টিন পাত ফুটি বৰষুণ পৰাৰ বাবে গোটেই নিশা উজাগৰে কটাবলগীয়া হয় বহুকেইটা পৰিয়ালৰ। বৰ্তমানলৈকে ক্ষতিগ্ৰস্ত হোৱা পৰিয়াল তথা কৃষকৰ ওচৰত উপস্থিত হোৱা নাই জিলা প্ৰশাসনৰ কোনো লোক। ক্ষয়ক্ষতিৰ পৰিমাণো নিৰীক্ষণ কৰা নাই স্থানীয় গাঁও প্ৰধান তথা মণ্ডলে। ক্ষয়ক্ষতিৰ পৰিমাণ পৰিদৰ্শন কৰি উচিত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে কৃষক ৰাইজ তথা ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাই।